নমস্কাৰ এই মুহূৰ্তত আহি গৈছে কেইটামান বিগ ব্ৰেকিং নিউজ কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল বহু চৰ্চিত মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল কাইলৈ দিনৰ 10 বজাৰ লগে লগে ঘোষণা কৰা হ'ব দিনৰ 10 বজাৰ লগে লগে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব সবাতকৈ ডাঙৰ খবৰ জনাইছো দিনৰ 10 বজাৰ লগে লগে 14টাকৈ ৱেবছাইট যোগে লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে ফলাফল আৰু কোন কেইটা ৱেবছাইটত উপলব্ধ হ'ব ফলাফল সবিশেষ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই আছো আমি জনাই আছো যে ডাঙৰ খবৰটো ৰিজাল্টৰ বাবে কেইবাটা ৱেবছাইটত আপোনালোকে লগইন কৰিব লাগিব এটা দুটা নহয় 14টাকৈ ৱেবছাইট ইতিমধ্যে মুকলি কৰা হৈছে দিনৰ 10 বজাৰ লগে লগে ছাত্ৰ ছাত্ৰীয়ে ফলাফল লাভ কৰিব পোনপটীয়াকৈ প্ৰথমটো ৱেবছাইট মুকলি কৰা হৈছে result.sebaonline.org আৰু দ্বিতীয়টো মুকলি কৰা হৈছে resultsasam.nic.in এনেদৰে আন কেইবাটা ৱেবছাইট মুকলি কৰা হৈছে www.indiaresult.com আৰু ইয়াৰ পিছত কোৱা হৈছে www.result.shiksha www.assam.shiksha এনেদৰে আন কেইবাটাও মুকলি কৰা হৈছে এই ৱেবছাইট কেইটাৰ মাধ্যমেৰে কাইলৈ দিনৰ 10 বজাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে ফলাফল লাভ কৰিব কেৱল ফলাফলেই নহয় এই কেইটা ৱেবছাইটৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিব ইয়াৰ পিছত কোৱা হৈছে www.assamonline.in আৰু ইয়াৰ পিছত কোৱা হৈছে exam.etc.com এনেদৰে কেইবাটাও ৱেবছাইট মুকলি কৰা হৈছে প্ৰত্যেকটো ৱেবছাইটত ছাত্ৰ ছাত্ৰীসকলে পোনপটীয়াকৈ তেওঁলোকৰ ফলাফল লাভ কৰিব www.schools9.com আৰু সমান্তৰালভাৱে জনাই আছো এটা ৱেবছাইট assamjobalert.com ইয়াৰ পিছত কোৱা হৈছে assamresult.in আৰু nikia.com এনেদৰে আন এটা ঘোষণা কৰা হৈছে www.janajagarannews.com আৰু শেষৰটো কোৱা হৈছে www.vidyavision.com এই 14টাকৈ ৱেবছাইটৰ মাধ্যমেৰে কাইলৈ দিনৰ 10 বজাৰ লগে লগে উপলব্ধ হ'ব বহু চৰ্চিত মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ দিনৰ 10 বজাৰ লগে লগে ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু পুৱা 10 বজাত এই 14টাকৈ ৱেবছাইটৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে পোনপটীয়াকৈ তেওঁলোকৰ ৰিজাল্ট লাভ কৰিব এইবাৰো ঘোষণা কৰা হৈছে এইবাৰো 10টা স্থান থাকিব মেট্ৰিকৰ ফলাফলত আৰু 14টাকৈ ৱেবছাইটৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্ট লাভ কৰিব পুৱা 10 বজাৰ লগে লগে